নমস্কাৰ জ্যামিতিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম এৰিষ্ট্ৰজাইম চিৰাপৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে মোৰ চেনেলটো ফ'ল' কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এৰিষ্ট্ৰজাইম চিৰাপত এটা বটলত 200 ml থাকে। 200 ml দাম হৈছে 113 টকা। এৰিষ্ট্ৰ কোম্পানীয়ে বনায়, বহুত ভাল এটা কোম্পানী। এৰিষ্ট্ৰ ফাৰ্মাচিকেল প্ৰাইভেট লিমিটেড কোম্পানীয়ে বনায়। এই চিৰাপত লিখা আছে পাইনাপল ফ্লেভাৰেড ডাইজেষ্টিভ এনজাইম চিৰাপ। বহুত ভাল এটা হজমৰ চিৰাপ। ইণ্ডিয়াত যিকোনো ফাৰ্মাচী অতি সহজে পোৱা যায় আৰু ডক্টৰে এই চিৰাপ বহুত চইচ কৰা দেখা যায়। ই এক বহুত ভাল চিৰাপ, বহুত ভাল কোম্পানী বনায়। অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ ফলত বা আমি খোৱা বস্তু কম সিজুৱাই খোৱাৰ ফলত বা আমি পানী কম খোৱাৰ ফলত তেনেকুৱা কণ্ডিশ্যনত কি হয়, আমাৰ খাদ্যবস্তু হজম নহয়। আমাৰ পায়খানা কৰাৰ সময়ত বহুত অসুবিধাৰ সন্মুখীন হয়, যাৰ কাৰণে আমি তেতিয়া হজমৰ চিৰাপ খাবলগীয়া হয়। তেতিয়া এৰিষ্ট্ৰজাইম চিৰাপ খাব পাৰে। এৰিষ্ট্ৰজাইম চিৰাপ খোৱাৰ নিয়ম: 18 বছৰৰ ওপৰৰ পেচেণ্টে 10 ml কৰি 2 বাৰ খোৱাৰ পাছত, 18 বছৰৰ তলৰ পেচেণ্টে 5 ml কৰি 2 টাইম খোৱাৰ পাছত খাব পাৰে। আৰু যিকোনো পেচেণ্টে খাব পাৰে। বেমাৰ যদি আপোনালোকৰ নহয়ও, তথাপি যদি আপোনালোকৰ পায়খানাৰ প্ৰব্লেম হয় বা গেছৰ প্ৰব্লেম হয়, তেনে কণ্ডিশ্যনত বা পেটটো ফুলি যায়, তেনেকুৱা কণ্ডিশ্যনতো আপোনালোকে ডাইজেষ্টিভ চিৰাপ খাব পাৰে। যিকোনো মেডিচিন খোৱাৰ সময়ত আপোনালোকে ডক্টৰৰ লগত আলোচনা কৰি খাব। নিজ ইচ্ছামতে কোনো মেডিচিন নাখাব, কিয়নো মেডিচিনৰ কিছুমান ছাইড ইফেক্ট আছে, যি ছাইড ইফেক্ট আপুনি নজনাৰ ফলত কিবা এটা সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে এৰিষ্ট্ৰজাইম চিৰাপ খালে ভোক বাঢ়ে, হজম শক্তি বাঢ়ে, সময়মতে ভোক লাগিব। মেডিচিন খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব। এৰিষ্ট্ৰজাইম চিৰাপৰ কমন ছাইড ইফেক্ট হৈছে বমি হোৱা, পেটত বিষ অনুভৱ কৰা বা বিষ হোৱা, তেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে। ইয়াতকৈ যদি বেছি ছাইড ইফেক্ট দেখুৱায় বা কিবা অসুবিধা দেখায়, লগে লগে আপোনালোকে ডক্টৰৰ লগত আলোচনা কৰিব। তেতিয়া ডক্টৰে আপোনালোকে প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব, তেতিয়া আপুনি সুস্থ হৈ যাব।